হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে? এইবাৰ মই কোনটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ নিশ্চয় গম পাইছে। হয়, বিচাই কামুৰিলে বা ডাকিলে কি কৰিব লাগে? অতি সহজতে ঘৰতে পোৱা কিছুমান বস্তু যি নেকি লগাই দিয়াৰ লগে লগে আৰাম পোৱা যায়। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তলতে থকা ছাবস্ক্ৰাইব বটনটো দবাই কিনাৰতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। মৰমৰ ভিউৱাৰ্ছসকল, গতিকে ব'লকচোন যাওঁ ভিডিঅ'টিৰ মাজলৈ। মৰমৰ ভিউৱাৰ্ছসকল, হয়, বিচা লাগিলে বা বিচা ডাকিলে বহুতো অস্বস্তি অনুভৱ হয়। বিশেষ একো নহয় যদিও গাটো ৰঙা ৰঙা পৰি গুটি উঠি বহুত খজুৱাই বিজাই বিৰাট অশান্তি হয়, বিশেষকৈ গৰম দিনত। সৰু ল'ৰা ছোৱালী কাপোৰ যেতিয়া বাহিৰত মেলি থয়, ভালদৰে চাই চিতি আনিব, কিয়নো সৰু ল'ৰা ছোৱালীয়ে কেতিয়াও ক'ব নাজানে। আমি ডাঙৰে লাগিলে গম পাম কিবা লাগিছে বুলি, সৰু ল'ৰা ছোৱালীয়েতো নাজানে। গতিকে কাপোৰ কানি আনোতে ভিতৰলৈ সদায় চাই মেলি আনিব লাগে। কিয়নো মোৰ কালি চোলা এটা পিন্ধোতে ভিতৰত লাগিছিলে, মোৰ ইয়াত ডাকিলে মই ঔষধ লগাই ভাল পালোঁ। গতিকে ভাবিলোঁ আপোনালোকৰ আগত সেইটো শ্বেয়াৰ কৰোঁ। গতিকে ব'লক জানো সমাধান কি। প্ৰথমতে কি কৰিব, প্ৰথমতে ল'ব মৌজোল। যদি ঘৰত মৌজোল আছে, মই আনি থোৱা আছে, যদি মৌজোল আছে, যোনডোখৰত ডাকিছে তাত মৌজোল লগাব, সোনকালে আৰাম পাব। আৰু যদি মৌজোল নাই তেতিয়াহ'লে এই নাৰ্জী পাত মোহাৰি যোনডোখৰত লাগিছিলে সেইডোখৰত ঘঁহি দিব, সুফল পাব। যদি নাৰ্জী ফুলো নাই তেতিয়াহ'লে আৰু এটা বস্তু আছে, সেইটো হ'ল ঘৰত সকলোৱে থাকে, এইটো হয় টেমাটো নহয়, আচলতে চূণ ল'ব, চূণ 2খন কাণতে লগাই ৰাখিব, অতি সোনকালে আৰাম পাব। আশা কৰিছোঁ সমাধান কেইটিৰ পৰা তোমালোকে সুফল পাবা। শেষত ধন্যবাদ।